জানাই তাই কেনে শিক্ষা পার্লারত মাঝে চুলি কাটতাম লাগি তাই মোর হাতত কেঁচি খান দিছি যিখিনি চুলি কাটতে দিছি তাই আরামছে বিগ বস চাই আছে ময়ো চুলি কাটি 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 শেষ কৰি দিছো লাষ্টত চুলি কৰিয়ে দিলা আজি দেখিলে কলেজত ঐ তই অলপমান তোৰ বাবুটোক থচোন আমাৰ কি কথা পাতি থাকা তই প্ৰেমত পৰিলে গম পাবি দে নালাগে দে মোক এগলে খান চব কথাতে পাৰ্মিশ্যন ল বিয়া কৰি বাইৰে চবকে পাৰি যা ঘৰৰ মানুহ যেতিয়া গালি পাৰিব তেতিয়া সেইটো ঘৰৰ মানুহ বেয়া আৰু বিয়াকে শাসন কৰিলি সেইটো হ'ল কেয়া নালাগে মোক এগলে খান প্ৰেম জীৱনত সুখ দুখৰ কথা শ্বেয়াৰ কৰিব পাৰা এটা স্পেচিয়েল মানুহ লাগে আগতেতো চব মোকে কৈছিলি এতিয়া নকা এতিয়া তাৰমানে মই তোৰ কাৰণে স্পেচিয়েল নহয় আৰে ভুল কিয় বুজা তোৰ মোৰ বেষ্ট ফ্ৰেণ্ড কিহৰ বেষ্ট ফ্ৰেণ্ড আজিকালি ফোন কৰিলেও কল ৱেইটিং তাৰপিছত কল বেক কৰিবও টাইম নাই কিবা এটা ইম্পৰ্টেণ্ট কাম থাকিলেও নাই ফোনত নাপাওঁ আগতেতো সৰু সৰু কথাৰ কাৰণে মোৰ পৰা হেল্প খুজিছিলি এতিয়া কি হ'ল মোৰ লাইফত এতিয়া তোৰ বাহিৰেও কোনোবা বেলেগ আছে মই তোক কৈছো নেকি যে তই তাক বাদ দি কিন্তু অলপমান দে বাদ দি গলান হ'ব চব বুজিছো মই তই একচুৱেলি জ্বলছা যি মই তোৰ বাহিৰেও বেলেগ কাবাক গুৰুত্ব দিওঁ তই মোৰ ফ্ৰেণ্ড হৈয়ে থাক শুন বন্ধুত্ব কেতিয়াও হেৰাই নাযায় হেৰাই যায় সেইজন মানুহ যিজনে বন্ধুত্বৰ মূল্য দিব নোৱাৰে এইটো মোৰ লাইফ গতিকে তোৰ এডভাইচৰ মোৰ একো দৰকাৰ নাই হ'ব দে বাবু ক কি হল তো তোর ভাই বিধবা হয়ে গেল বে তুই নিশাওত আছা আবে নিশাওত নাই মাত্র অলপমান খাইছো খুরি দেখা বকরা পিছি খেলবো আবে দিল দুটা মানুর বডির দর্দ महसूस নয় আবে হইছে কি তাইক বোলে মই আকৌ গিফ্ট নেদাম তাৰে কাজিয়া লাগিছো মাজতে একযোৰ কাপোৰ পিন্ধি মোক খুজিবা ধৰিলা কেনা লাগা হৈছে মই বোলে ভাল লাগে হৈছে আৰু সুধে ভালকে কনা মই বোলে ভালেই হৈছে আৰু সুধে ভালকে ক মইতো এনাই খং উঠিছিল সঁচা কথা কৈ দিলো চাল্লা ব্ৰেকআপ হাইছা হা হাসলে বেটা হাসলে আবে একো নাই মই আছো তো তই গার্লফ্রেন্ড পাই মই পাৰি গিছতি তই মোৰ ভাই হয় ভাই তই সব ये प्यार मोहब्बत सब घटिया है मेरा भाई बढ़िया है এই চুপ থাক এতিয়া তাই ফোন কৰিলি মোক আৰু গাড়ী যাবি সব জানো মই না নমস্কাৰ কৈছো আৰু এগলা মোৰ দ্বাৰা নহয় কেতিয়াও নহয় সময় সব হ'ব দে বেবি মই জানিছিলোঁ তুই মোক ফোন কৰিবা বুলি না না মই মাল অহা নাই চৰি
শুনা না, অলপ পিছত কথা পাতিম দিয়া। বাই, লাভ ইউ। ঐ শুন না, তই ভাবা যে মই আপি বাই তোক পাহৰি গৈছো, আমাৰ ফ্ৰেণ্ডশ্বিপক পাহৰি গৈছো। সেনা নহয়। মানুহে কয় যে ৰিলেশ্যনশ্বিপত আহিলে মানুহে ফ্ৰেণ্ডশ্বিপক পাহৰি যায়, কিন্তু কোনেও এইটো নকয় যে ফ্ৰেণ্ডশ্বিপ এটা ধৰি ৰাখিব বহু সহজ, কিন্তু ৰিলেশ্যনশ্বিপ এটা ধৰি ৰাখিবলৈ বহু টান। ৰিলেশ্যনশ্বিপত তাই ভাত খাইছিনাৰ পৰা তাইৰ কুকুৰটোই পেডিগ্ৰী খাইছিনা, সেয়াও খবৰ ৰাখিব লাগে। জীৱনত ফ্ৰেণ্ডশ্বিপ আৰু ৰিলেশ্যনশ্বিপ দুয়োটাই ইম্পৰ্টেণ্ট, দুয়োটাৰে এটা নিজা নিজা ঠাই থাকে। ৰিলেশ্যনশ্বিপ যদি সুখ দিশৰ কথা পাতিবৰ বাবে আৰু ফ্ৰেণ্ডশ্বিপতো একেলগে ফালতুমি কৰিবৰ কাৰণেই না, মোক না দুয়োটাই লাগে। জীয়াব যদি মোৰ জীৱন, তয়ো তোমাৰ ভাই হয়, ভাই। মোক দুয়োটাই লাগে, দুয়োটাই লাগে। भास्कर बगले अब रुलाएगा क्या?